Welcome to Learn in 3 Languages. আপোনাক Learn in 3 Languages-লৈ স্বাগতম। যদি আপুনি মোৰ চেনেলটো প্ৰথমবাৰ আহিছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, লগতে বেল আইকন প্ৰেছ কৰিব যাতে মই নতুন এটা ভিডিঅ' আপলোড কৰাৰ লগে লগে আপুনি এই ভিডিঅ'টো পায়। আজি মই 3টা ভাষাৰ ওপৰত শব্দবিলাক ট্ৰান্সফাৰ কৰিম। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ভিডিঅ'ত আমি মানুহৰ অংগ প্ৰত্যংগৰ বিষয়ে আলোচনা অসমীয়াত নাক, ইংলিছত নোজ, হিন্দীত নাক, নাক, নোজ, নাক। অসমীয়াত নাকৰ বিন্দা, ইংলিছত নষ্ট্ৰিল, হিন্দীত নথুনা, নাকৰ বিন্দা, নষ্ট্ৰিল, নথুনা। অসমীয়াত চকুৰ পিৰিকটি, ইংলিছত আইলিড, হিন্দীত পলক। অসমীয়াত নাকৰ আগভাগ, ইংলিছত নজল, হিন্দীত নাক কা আগলা ভাগ। অসমীয়াত চকুৰ মণি, ইংলিছত আইবল, হিন্দীত আঁখ কি পুতলি। চকুৰ মণি, আইবল, আঁখ কি পুতলি। অসমীয়াত মূৰৰ উফি, ইংলিছত ডেন্ড্ৰফ, হিন্দীত বালকি ৰুচি। মূৰৰ উফি, ডেন্ড্ৰফ, বালকি ৰুচি। অসমীয়াত তলপেট, ইংলিছত এবডোমেন, হিন্দীত পেড। অসমীয়াত টেকেলি পেটা, ইংলিছত পট বেলিত, হিন্দীত নিদৱালা মনুষ্য। টেকেলি পেটা, পট বেলিত, নিদৱালা মনুষ্য। অসমীয়াত নাভি বা নাই, ইংলিছত নাভেল, হিন্দীত নাভি। নাভি, নাই, নাভেল, নাভি। অসমীয়াত পাকস্থলী, ইংলিছত ষ্টমাক, হিন্দীত পেট। পাকস্থলী, ষ্টমাক, পেট, ভিতৰি। অসমীয়াত খাপৰি, ইংলিছত স্প্লিন, হিন্দীত স্প্লিহা। খাপৰি, স্প্লিন, স্প্লিহা। অসমীয়াত যকৃত, ইংলিছত লিভাৰ, হিন্দীত জিগাৰ, যকৃত। যকৃত, লিভাৰ, জিগাৰ। অসমীয়াত হাওঁফাওঁ, ইংলিছত লং, হিন্দীত ফেফড়া। হাওঁফাওঁ, লং, ফেফড়া। অসমীয়াত মন, ইংলিছত মাইণ্ড, হিন্দীত মন। মন, মাইণ্ড, মন। অসমীয়াত থু, ইংলিছত স্পিটল, হিন্দীত থুক। থু, স্পিটল, থুক। অসমীয়াত লেলাৱতী, ইংলিছত চেলাইবা, হিন্দীত লাৰ। লেলাৱতী, চেলাইবা, লাৰ। অসমীয়াত প্ৰস্ৰাৱ, ইংলিছত ইউৰিন, হিন্দীত মূত্ৰ। প্ৰস্ৰাৱ, ইউৰিন, মূত্ৰ। ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অ'কে, থেংক ইউ।